এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। লাহৰীঘাটত মহিলা আৰক্ষী বিষয়াৰ বীৰত্ব। সাংবাদিকৰ মোবাইল কাঢ়ি নিলে লাহৰীঘাট থানাৰ উপ পৰিদৰ্শক মামণি কুমাৰীয়ে। থানাৰ পৰা পলাই যোৱা ছাগলী চোৰৰ ভিজুৱেল ল'বলৈ যোৱাৰ সাংবাদিকৰ মোবাইল কাঢ়ি নিয়ে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে। মোবাইল কাঢ়ি নিয়া সকলো দৃশ্য বন্দী হ'ল কেমেৰাত। কৰ্তব্যৰত প্ৰথম খবৰ, সাংবাদিক আমিৰুল ইছলামৰ মোবাইল কাঢ়ি নিয়ে আৰক্ষী বিষয়া মামণি কুমাৰীয়ে। সাংবাদিক আমিৰুল ইছলামক বিভিন্ন ধৰণৰ গালি গালাজ কৰে আৰু ইয়াৰ পূৰ্বে মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সাংবাদিকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰাৰো অভিযোগ আছে। উল্লেখ্য যে ৰাতিপুৱা ছাগলী চুৰি অভিযোগত এটা চোৰক আটক কৰি থানাত আনিছিল। থানাৰ পৰাই চোৰটো পলায়ন কৰি বজাৰলৈ ওলাই আহিছিল আৰু থানাৰ পৰা পলায়ন কৰা চোৰটোক ৰাইজে কৰায়ত্ব কৰাৰ সময়ত সাংবাদিকে ভিজুৱেল লোৱাৰ সময়তে সংঘটিত কৰে এই ঘটনাটো। ভুক্তভোগী সাংবাদিকগৰাকীয়ে ঘটনাটোৰ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ হস্তক্ষেপ দাবী কৰিছে। থানাৰ সন্মুখতে নামাজ পঢ়ি ইয়াতে বহি আছিলোঁ, মানে দোকান এখনত অলপ মানে জিৰণি লৈছিলোঁ। তেনেকুৱা সময়তে মানে থানাৰ পৰা আপোনাৰ কিবা আছামী এজন হ'ব আৰু দৌৰিছে গেট খুলি। যেতিয়া দৌৰিছে তেতিয়া মানে ময়ো আৰু এজন ল'ৰা আছিলে, মানে কেমেৰালৈ গ'লোঁ। গৈ মানে ৰাইজে ধৰিলে, সেই ল'ৰাটোক গৈ ধৰিলে মানে আছামীটোক। থানাৰ পৰা মানে দৌৰি পলাইছে। যেতিয়া গৈ মই ভিডিঅ' কৰি আছিলোঁ, তেতিয়া মানে SI মামণি কুমাৰী তেখেতে মানে কৈছে ভিডিঅ' নল'ব, কিয় ভিডিঅ' কৰিব লাগে। তেতিয়া মানে মই ক'লোঁ বোলে বাইদেউ আমি ৰিপৰ্টাৰ মানুহ, আমিতো ভিডিঅ' ল'বই লাগিব, একো নাই, যি একো কথা নাই, আমি ভিডিঅ' লৈ আছোঁ, আপোনাৰ একো টেনশ্যন নাই, আপুনি কি কৰিব লাগে আপোনাৰ কাম আপুনি কৰক, আমাৰ কাম আমি কৰি থাকিম। তেনেকুৱাতে তেওঁ মানে অসভ্য মানে গালি গালাজ অলপ পাৰিছে মোক, আৰু লগে লগে মোৰ হাতৰ পৰা মানে মোবাইলখন কাঢ়ি লৈ যায়। কাঢ়ি লৈ গৈ মানে তেখেতে মানে কাঢ়ি গৈ আছে। তাৰপিছত আৰু কাঢ়ি লৈ গ'ল আৰু মানে ভিডিঅ' কৰাটোৱে মানে মোৰ অপৰাধ। থানাৰ পৰা আছামী পলাইছে, সেইটো মানে সাংবাদিক এজনে কৰ্তব্যৰত অৱস্থাত মানে ভিডিঅ' কৰাটো মানে অপৰাধ হৈ গ'ল। সাংবাদিকজনক মানে অসভ্য গালি গালাজ, বজাৰ আছে, বজাৰতে অসভ্য গালি গালাজ পাৰিছে, মোবাইলটো হাতৰ পৰা কাঢ়ি লৈ গৈছে। মানে আৰক্ষীয়ে মানে পুৰা বীৰত্ব দেখুৱাইছে সাংবাদিকৰ ওপৰত, মানে কৰ্তব্যৰত অৱস্থাত। মানে চোৰক সিহঁতে কৰায়ত্ব কৰিব নোৱাৰে, মানে সাংবাদিকে সেইটো ভিজুৱেল কিয় ল'ব। অপৰাধটো সাংবাদিকজনৰ এইটোৱে আছিলে মোৰ, মানে কিয় মই ভিজুৱেলটো ল'লোঁ, এইটোৱে মোৰ অপৰাধ। সেইটোৰ কাৰণে তেওঁ মানে মোৰ হাতৰ পৰা ডাইৰেক্ট মোবাইল কাঢ়ি লৈ গৈছে। যিহেতু তেওঁ এজনী লেডিজ আৰক্ষী বিষয়া হয়, বা মই ইয়াত কাৰো লগত কাজিয়া কৰিবলৈ যোৱা নাই, বা তেখেতৰ কৰ্তব্যৰত আছে, মই একো কোৱা নাই, মোৰ পৰা ডাইৰেক্ট মোবাইলটো লৈ গ'লগৈ আৰু মোক মানে বেয়া গালি গালাজ পাৰিছে। মানে আৰু সাংবাদিক হৈছে কাৰণে কি হ'ল, মানে দাম্বালি মাৰি থাকিব নালাগে, মানে আৰু যিখিনি কথা কৈছে মানে এইখিনি আমি মানে মিডিয়াৰ সন্মুখত মানে প্ৰকাশ কৰিলে নিজৰো আপোনালোকে চাই আছে news24.com লাইভ।